নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে আৰজে পাহি পৰি গগৈ ইউটিউব চেনেল। এয়া চাওক, আজি আমি ৰিহাৰ্চল কৰিছিলো। এয়া মৌচুম আছে, পল আছে, হাই, কৃষ্ণাৰ্থ আছে, হাই। আজি আমি কম্পিটিশ্যন ভাওনা কৰিম। অনুভৱটো কেনেকুৱা? ভাল ভাল মজা। আজি প্ৰথম কম্পিটিশ্যন ভাওনা কৰিম। আজিলৈকে আমি প্ৰথম কম্পিটিশ্যন ভাওনা কৰিব পাৰিম। 2 hours later. তাৰপিছত আমি ওলাই ৰেডি হলো। এতিয়া অকমান দেখছে আমি যাম।
नारायण 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 आदिमूल आदि हे विश्व ब्रह्मांडर गराकी हे परम करुणामय जगत जननी दुर शरणते निखिल नारायण सहस्र प्रणाम कोठा देवर क्षीर তোমার ঘুমধুর হরিনাম শ্রবণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো আৰু কোৱাচোন দেৱৰ্ষী অকস্মাতে তোমাৰ আগমন Rabi Khojo Har Moite Tari Khoda Gana Sundara Shah Malakadu Oti বৈকুণ্ঠৰ পাৰিষদ আমি দুয়োজন যিজনাৰ চৰম দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ চৰণ বন্দনা আমি দুয়ো নিতে নিতে কৰিব পাৰিছো কোৱা ভাগ্যৱান আমার সমান আছে জানো কোনোবা আজি বিশ্ব ব্রহ্মাণ্ড সঁচা কথা পাই হৰি 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 সুখৰ জীৱন ভঙ্গিব লাগিব দাদা মিছাতে নহবা চঞ্চল দেৱতাৰ আশীৰ্বাদ পাতিলো লভিছো আশ্রয় আমি দুই পরমাত্ম কৃপাময় চরণ ছায়া তেনেস্থলত দাদা কিয় বাৰু তুমি অনবতে চিন্তা কৰি অমংগলৰ কৰিছা কামনা অমস্যন কোনোবাই কোনোধুৰ কৰি গীত গাই এইখন ইয়াতে আগুৱাই সেই কিনা ভোক লাগে ধোঁৱাৰে লখিবৰে হৰি দৰ্শন অনন্তৰ দণ্ডময় বিশ্বমতে কিনো উদৰে বাৰে বাৰে জন্ম দেখায়
কোনটো মানুহ কাৰ অনুমতিৰে অভিকিছাই বৈকুণ্ঠপুৰী ব্ৰহ্মাৰ মানৱ পুত্ৰ আমি চাৰিজন তিনিখনিৰ গুণানু কীৰ্তন কৰ্পূৰমে মৃত্যা গুণানন্দ দেখিয়েই পাৰিছো চিনিব গদাধাৰী দুয়োজন দ্বাৰৰক্ষী বৈকুণ্ঠৰ পুৰী সেইবাবে এৰি দিয়াক যাওঁ আমি বৃহস্পতিবাৰলৈ অনুমতি নাপালে এৰিব নোৱাৰো পথে ইমান সহজে আৰু তাৰোপৰি এনেদৰে উলংগ বেখালে যাব নোৱাৰা ৰঘুৰ পথে বৈষ্ণৱ দাদা বৈষ্ণৱ শুনা ফেৰা চাৰিতীৰ্থ ব্ৰহ্মাত্তৰ এনেদৰে বিভৎস বেথেৰে অহালৈ কাহানিও ভকত বৈষ্ণৱ বিষ্ণুৰ দিবা এতিয়াও অসন্মানেৰে জনবাৰক অবিলম্বে অসহ্য অসহ্য বৰফত বালক যদিও গতিকে তুৰন্দৰে পৰ্বৰ দল যা ধৰে উলংগ বালক এতিয়া এই স্থান কল পৰিত্যাগ এতিয়াই উভতি যা নিজ স্থানলৈ Oh